এতিয়া আমি গৈ আছো চাৰিঙলৈ, মানে চাৰিঙলৈ গৈ আছো। আৰু আজি যিহেতু আমি ফাৰ্ষ্ট মানে পদক্ষেপটো লৈছিলোহে, আৰু ভিডিঅ'টো দিয়াৰ লগে লগে আমালৈ বহুখিনি কল আহিলে, মানে খোৱা পানী, সৰু ল'ৰা ছোৱালীলৈ হাগিছ এইবিলাক, আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে মাজা, তেনেকুৱা বিস্কুট, এইখিনি লৈ পেলাই আমি আজি প্ৰথম যিটো আমাৰ ষ্টেপ, মানে প্ৰথম পদক্ষেপ আমি লৈছো আজি। আৰু দেৰি নকৰিলো, যিহেতু ইমান ফোন কল আহি আছে যে এনেকুৱা ভয় লাগে বুলি, খোৱা পানী অভাৱ হৈছে, সেইসমূহ লৈ পেলাই এতিয়া আমি চাৰিঙলৈ বুলি ৰওনা হৈছো। আমি এই 3জন ইফালে আছো, আৰু বাইকত 2জন গৈ আছে, আমি 5জন গৈ আছো। আপোনালোকেও যদি আমাক সহায় কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ মোৰ এই ভিডিঅ'ৰ মাধ্যমে ইয়াত আপোনালোকৰ স্কেনাৰ পাই যাব। স্কেনাৰত ৰিংকু খাৰঘৰীয়া বুলি ওলাব, সেই স্কেনাৰৰ যোগেদি আপোনালোকে সহায়ৰ হাত আগবঢ়াব পাৰে। যিহেতু আমাৰ এই যিখন গ্ৰুপ, এই গ্ৰুপৰ নাম সদ্যহতে আমি হেল্পিং হেণ্ডছ বুলিয়ে ৰাখিছো। আপোনালোকেও সহায়ৰ হাত নিজৰ আগবঢ়াব পাৰে। আৰু আকৌ এবাৰ মই কৈ দিছো, যদি আপোনালোকে আৰ্থিকভাৱে একো সহায় কৰিব নোৱাৰে তেন্তে আপোনালোকে পুৰণা চোলা কাপোৰ যদি আপোনাৰ ঘৰত আছে সেইসমূহ দিব পাৰে আমাক। আমি তেওঁলোকক যিমানখিনি পাৰো, যেনেকে পাৰো সহায় কৰিব বিচাৰি আছো। আপোনালোকৰ আমাৰ লগত অলপ যোগদান দিয়ক।